কথা নকবি টান টান নহলে মই নাজান তই সহিব লাগিব মোৰ থৰঙা অভিমান চাওঁ চাওঁ কেলা থৰঙা অভিমানটো আকৌ এবাৰ চাওঁ কেলা তো সকলোৰে কি খবৰ আহি গ'লো ন মই পুনৰ I got broads in Atlanta. Just to lean the family. Credit cards in the scammers. Hitting the licks in the নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ৰোষ্টাৰ বয় তো বন্ধুসকল আজি আমি কথা পাতিম কিছুমান নিব্বা নিব্বিৰ বিষয়ে যোনে নেকি আমাৰ 10-20 গ্ৰাম মানে ইনষ্টাগ্ৰামৰ পৃথিৱীখন একেবাৰে হিলাই দিছে তেন্তে বন্ধুসকল আজি অকণ মানুহেই পলম নকৰি এই নিব্বা নিব্বিসকলক ফালো আহক নে কি কয় বলক কোন তৰালি ঐ কোন কথাতি ঐ এ গাঁও জ্বলিছে আমাৰ মৰমকে লৈ মই বোলে হেনো পগলা মই বোলে হেনো বলি অ ভণ্টি বেছিকে নিহিলাবা নহ'লে তলত পৰি যাব দাদা কি নিহিলৰ কথা কৈছা নেট বুৰ্বক মই গামোচাখন নিহিলৰ কথা কৈছোঁ তই কি বুলি ভাব हम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी 119 पे इतनी अच्छी पार्टनरशिप चल रही ओ भाई मारो मुझे मारो मारो मुझे मारो मारो হাসি কাশিয়া হি সুসুয়ানা নাসালে তুমি সাবানা ভাল লাগিছে নাই মুকুয়ানা হে পাতিছে মোৰ অভিমানে ওই জন্মৰ পাছে পাছে এহে যাই লৰাছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো নাই নাই তই মোৰ প্ৰেমত পৰিব নালাগে তোক মই হাত জোৰ কৰি কৈছোঁ তই যদি কেলা মোৰ প্ৰেমত পৰ নহয় মই আমাৰ ঘৰৰ পাছফালৰ নদীখনত জাপ দিব লাগিব কেলা Give me all your numbers so I can phone you. कोई बात नहीं हम तो चूतिए हैं दोबारा ट्राई करेंगे और क्या बहस और कोई काम है हम पे কথা নকবি টান টান নহলে মই নাজান তই সহিব লাগিব মোৰ থৰঙা অভিমান নহ'ব এনেকৈ নহ'ব তেনেকৈ মৰম লাগিব মই বিচাৰো যেনেকৈ চাওঁ চাওঁ কেলা থৰঙা অভিমানটো আকৌ এবাৰ চাওঁ থৰঙা অভিমান गाइस काली ছোৱালী জনী মোক মাতিলে তাৰ পাছত ছিঙি গ'ল ভাল কৰি দিব পাৰিবা নেকি তাৰপিছত মই বোলেও তোমালোকৰো চেন থাকে নেকি তাৰপিছত মোক এক চৰ মাৰিলে তাৰপিছত ক'লে আব্বে বেগৰ চেন বে শেষ জীৱন নহয় ভাই তই চৰ নাখাবি কিয় তই যদি বেগৰ চেণ্ডাল বুলি পেনৰ চেণ্ডাল মাৰিবলৈ যাৱ তোক কি চৰ নেমাৰি কেলা কি মৰমতে চুমা খাই পঠিয়াব লাগিছিলে নেকি তাই কেলা যিটোৱে হাঁহি মাৰিছে তাই যেন কেলা ভাৰতৰত্ন বঁটা পোৱা কামটোহে কৰিলে কোনোবাই হিমুমাক ফোন এটা কৰি কৈ দিয়া এইবাৰ ৰত্ন বঁটাটো এইকে দি দিয়ক কেলা তো বন্ধুসকল আজিৰ এই ভিডিঅ'টো চাই তোমালোকে অকণমান হ'লেও যদি ভাল পালা মোৰ এই ভিডিঅ'টো যিমান পাৰা সিমান বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি মোৰ চেনেলটো নতুনকৈ কোনোবা আহিছা ছাবস্ক্ৰাইব কৰি যাবলৈ একদমেই নাপাহৰিবা তেন্তে আজিলৈ ইমানতে মাগিলোঁ সকলোৰে পৰা বিদায় পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ সকলোকে বাই